সকলোকে ওয়েলকাম কৰিছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে। কেইবাদিনৰ পিছত আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। যিহেতু মইতো সদায় ভিডিঅ' দি থাকিব নোৱাৰোঁ, কাৰণ মই বহুত বিজি থাকোঁ। তো আজি হ'ল দেওবাৰ, আৰু দেওবাৰ তাতে আমাৰ আছে পূৰা বৰষুণ। এইপিনে চাইছে চব পানী চানী পৰি আছে সেইফালে। তো দেওবাৰ বৰষুণ দি আছে, আৰু মই এতিয়া যাওঁ বজাৰলৈ। বজাৰত যাওঁ মানে কিবা এটা খাবলৈ মন গৈ আছে, বহুত দিন খোৱা নাই। তো তাকে বিচাৰি কিনি যাওঁ, আৰু এতিয়া গৈ কিনি লৈ আহোঁ। বৰষুণটো এতিয়া এৰিছে, তাৰ বাবে মই খোজকাঢ়িয়ে যাওঁ। আৰু খোজকাঢ়ি গ'লে ভাল হ'বগৈ, কাৰণ আমাৰ পদূলি অলপ এনেকুৱা টাইপৰ, ইমান যে বেয়া কি হ'ব। তাকে এতিয়া গৈ থাকোঁ বজাৰলৈ, আৰু বজাৰত গৈ বস্তুটো লৈ আহোঁ। এইফালে হাঁহ ৰাখিছেগৈ, আৰু এইটো মুৰ্গীটো এটাই আছে, বেছি নাই। দাম দাদা মুৰ্গীটোৰ দামটো ইমান পইচা আহি পালোঁ বজাৰৰ পৰা, আৰু এইটো লৈ আহিলোঁ। যিহেতু এইটো মই আজি সপ্তাহী বজাৰৰ পৰা নাই অনা, আকৌ ডেইলি বজাৰত গৈ কিনি আনিলোঁ। মানে একচুৱেলি ইয়াৰ দামটো আৰু তাৰ দামটো অলমষ্ট ছেমেই আছে, 10 টকা এটাই ডিফাৰেঞ্চ থাকে, সেইটো একেই হৈ যায়গৈ। তাৰপাছত মই এইটো পচন্দ কৰিলোঁ, আৰু 1 কেজিতকৈ অলপ বেছি আছেগৈ, 600 টকাই পৰা নিচিনা হৈছেগৈ। আৰু লৈ আহিলোঁ এইটো। আজি বৰষুণ বুলি ইয়াকে ধুৱাব লাগিব। তো এতিয়া চফা তফা কৰি কিনি ফ্ৰিজত থৈ দিলে ভাল হ'বগৈ, যিহেতু ৰাতি চফা তফা কৰাটো অলপ কষ্ট বুলি মায়ে কৈছেগৈ। তাকে এইটো ল'লোঁ, আৰু এইপিনে লৈ আহিছোঁ আম। সস্তাতে পালোঁ, লগৰ দুজনে বেছি আছিলে একচুৱেলি আমটো। তো মোক মাতিলে যে আমটো লৈ যাম না বুলি, কেইটামানে আছিলেগৈ। তো আমো লৈ আহিলোঁ। 1 কেজি বেছি আছেগৈ, এইটো কমতে দি আছিলে, 30-40 টকা 40 টকা কেজি এনেকৈ দি আছিলে। তো আম 1 কেজি লৈ আহিলোঁ, আৰু মুৰ্গীটোকে লৈ আহিলোঁ আজি। তো তাকে আৰু দেওবাৰটো এনেকৈ বেছি বজাৰ চজাৰ। কালি চব্জি শাক পাচলি বজাৰটো আমাৰ ডেইলি দেউতাই কৰিয়ে থাকেগৈ, আজিও কৰিয়ে থাকে দেউতাই। আৰু মোৰ ফালৰ পৰা যেনিবা মই আম আৰু মুৰ্গীটো লৈ আহিছোঁ। সেইটোৱে নহয়, আৰু এটা বস্তু আনি আছোঁ। আৰু এটা বস্তুটো হ'ল এইটো মুড়িৰ লাড্ডু। যিহেতু মই মুড়িৰ লাড্ডু খাই বহুত ভাল পাওঁ, তাৰ বাবে আনিছোঁ মুড়িৰ লাড্ডু খাবৰ কাৰণে। মোকতো বহুত ভাল লাগে কিন্তু মুড়িৰ লাড্ডু দেই। কাক ভাল লাগে কমেণ্ট কৰিব। এইপিনে মায়ে খাই আছে আম, এইপিনে আকৌ আমাৰ ভণ্টি। কেনেকুৱা আছে আম, মিঠা নে টেঙা? এইটো কি আকৌ বঢ়িয়া। অঁ তেনেকৈ কোৱা আকৌ, মিঠা আছেনে নাই? মা আমটো মিঠা আছেনে? বহুত মিঠা, একদম টেষ্টি। তো মা আৰু ভণ্টিয়ে কৈছে বহুত টেষ্টি। মই খাইছোঁ, মই খালেহে গম পাম। সিহঁতে মোক মিঠাও ক'ব পাৰে, টেঙা আম মই খাম বুলি বা নাখাম বুলি মিঠা কৰিব পাৰে। তো মই সঁচাকৈ দেই ইমানেই মিঠা লাগিছে আমটো, কি ক'ম, বহুত মিঠা লাগিছে। একচুৱেলি লগৰকেইটাই কৈছিলে আমটো বহুত মিঠা হ'ব, সঁচা কথা ক'লে সিহঁতে। বহুত মিঠা আছে। কলি তই আম খাবি নেকি? এই আম, ঐ এইটো আম 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 খাবি নি? আমাৰ এক দি দে এডোখৰ। আমাৰ এইজনী কলি, ঐ কলি এইপিনে চা। এইটো কি লগাই ল'লি তই? ক'ত সোমাইছিলি? মকৰা জাল লগালে মাহী। আৰু এতিয়া সময় প্ৰায় 5টাই বাজিব হ'লগৈ। যিহেতু মোৰ পিছফালে চাই আছে এখন পবা, 5টা বাজিব হ'লেও একচুৱেলি ছাডেনলি আজি আহিব ওলালোঁ পবাত, কাৰণ পানাৰ তো একচুৱেলি ফাৰ্ষ্ট টাইম হয় পবাত আহি পোৱা নাই বুলি কৈ আছিলে। আমাৰ জোনাই মহকুমাৰে হয়, কিন্তু অলপ ভিতৰ ছাইডৰ হয়। আৰু সেই পানাৰটোৰ গাঁৱটোৰ নাম কি আছিলে? গাঁৱৰ নামটো কেমি। তো এই কেমিৰ হয় একচুৱেলি। পবাত আহি পোৱা নাই মানে, তাৰ বাবে আজি পবাত ফুৰাব লৈ আহিলোঁগৈ। যিহেতু আজি ছানডে আৰু বৰষুণ দি থকাৰ বাবে ইমান এটা ভাল ভিউ নাহিব পাৰে, কিন্তু যি কি নহওক আৰু লগৰটোৰ বাবে আহিব লগা হ'ল পবাত। তাকে আৰু অলপ ফটো চটো মাৰি কিনি যাব লাগিব আৰু নে কি ক'ব না? অলপ ফটো চটো মাৰোঁ ন? তাকে আৰু এতিয়া ডাইৰেক্ট পবাৰ পৰা আহি পালোঁ ঘৰত। যিহেতু আৰু আহি পাই এইপিনে মায়ে মোক দিলে চাহ, এইটো মুড়ি লাড্ডু আৰু ভুজিয়া, আৰু এই লেচুকেইটা মানে কি ক'ম আৰু ভণ্টিৰ কাম, সেইকেইটা আনি দিছে খাবলৈ। আজি আনিছে যিহেতু বজাৰৰ পৰা। আৰু এইটো মোৰ কাপত মোৰ চাহ দিছেগৈ। তো তাকে চাহ তাহ এতিয়া খাওঁ, খাই মই চাওঁ আৰু কি কাম আছে, আধৰুৱা কাম কিছুমান কৰোঁ। আৰু এতিয়া যাব ওলালোঁ মই জিমত। যিহেতু আজিও জিমত নোযোৱা মোৰ প্ৰায় 3 দিনমানেই হ'ল, আৰু বতৰ বেয়া হৈ আছে। জিম যাব ওলালেই বৰষুণ দিয়ে। তো আজি অলপ বতৰটো চফা, তাৰ বাবে যাব ওলাইছোঁ জিমলৈ। তো এতিয়া মই যাওঁ জিমত, আৰু আপোনালোকক ডাইৰেক্ট লগ পাম জিমত গৈ কিনে।
আহিলোঁ জিমৰ পৰা আৰু আহি পাই গা পা ধুই ল'লোগৈ যিহেতু বহুত গৰম আৰু পূৰা পচিনা হৈ আছিলেগৈ তাৰ বাবে কি ক'ম মোৰ গাত শক্তি নথকা হৈ গৈছে মানে তাকে আৰু তো আজিৰ ভিডিঅ'টো বাছ এইখিনিয়ে যদি ভাল লাগিল প্লিজ লাইক এটা কৰিব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো মাৰি দিব আৰু